স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপ। তেওঁৰ হোম টাউন বোকাখাট। বাৰ্থডে 2 মাৰ্চ। পৰিয়ালত মাক দেউতাকৰ লগতে এজন ভায়েক আছে। পিতৃৰ নাম অমৰ কাকতি, মাতৃৰ নাম জিন্তি কাকতি। ইয়াৰ পিতৃ মাতৃৰ সৈতে অভিনেত্ৰী অনন্যা কাশ্যপ। সন্দিকৈ গাৰ্লছ কলেজৰ পৰা হোম ছায়েন্স বিষয়ত মেজৰলৈ গ্ৰেজুৱেশ্যন আৰু পৰৱৰ্তী সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MBA সম্পূৰ্ণ কৰে। প্ৰফেশ্যন এগৰাকী অভিনেত্ৰী লগতে এংকৰ। কেমেৰাৰ সন্মুখত প্ৰথম অভিনয় কৰে বিশিষ্ট অভিনেত্ৰী মাধুৰিমা চৌধুৰীৰ প্ৰযোজনাত গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হোৱা স্বাধীনতাৰ চোলা নামৰ ধাৰাবাহিকখনত। পৰৱৰ্তী সময়ত বহুকেইখন ধাৰাবাহিকত অভিনয় কৰে। তেওঁ অভিনয় কৰা ধাৰাবাহিকবোৰৰ ভিতৰত সপোনৰ আচুতীয়া ৰং, কৰ্ণ অন্য এক মহাৰথী, জীৱনৰ ৰং, বান্ধোন অন্যতম। তেওঁ অভিনয় কৰা প্ৰথমখন অসমীয়া চিনেমা আছিল ভাল পাব নাজানিলোঁ। চিনেমাখনৰ নায়িকা আছিল। এই চিনেমাখনে দৰ্শকৰ মাজত পৰিচয় কৰাই দিছিল অভিনেত্ৰীগৰাকীক। বহুকেইটা মিউজিকৰ ভিডিঅ'তো অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। তাৰ ভিতৰত মাছলৈ গৈছিলোঁ, দুচকুৰে কাজলত, সপোনতে আহি, মৰিলং মৰিলং, মইনাকণ বাখৰ, বহাগী 2020 আদি অন্যতম। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে অভিনয় কৰা মৰিলং মৰিলং গীতটোৱে আছিলে তেওঁ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট। এখন VCD ছবিতো তেওঁ অভিনয় কৰিছিল। এতিয়া আহিছোঁ তেওঁ ৰিলেশ্যনশ্বিপৰ কথালৈ। বৰ্তমান তেওঁ ৰিলেশ্যনশ্বিপত আছে। অৱশ্যে কাৰ সৈতে ৰিলেশ্যনশ্বিপত আছে সেই কথা মুকলিকৈ প্ৰকাশ কৰা নাই। বৰ্তমান তেওঁ থাকে গুৱাহাটীত ধাৰাবাহিক মিউজিক ভিডিঅ'ত অভিনয়ক লৈ ব্যস্ত। তেওঁ অভিনয় আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাব নাপাহৰিব।